মজা এটা বল পবন বল দেখাততো বৰ ধুনীয়া হৈছে মনোজাৰ হাতৰ ফাৰ্ষ্ট খাম আজি গুড মৰ্ণিং এভৰিৱান ভইচটো চাগে গম পাইছে গাটো মোৰ ইমান এটা ভাল নহয় মানে গাটো বাৰু আজি ভাল পাইছোঁ খালি মানে ভইচটো অকণ বহি গৈছে এতিয়া দৌৰাদৌৰি লাগিছে কাৰণ আমি আজি পিকনিক যাম বেহৰবাৰী গোটেই টিমটো মই যাম নাযাম কৰি ওলাওঁতে দেৰিয়ে হৈ গ'ল নেযাওঁ বুলি ভাবিছিলোঁ অকণ গাটো বেয়া কাৰণে ৰাতিপুৱা যেতিয়া ভাল পালোঁ সেইটো কাৰণে যাবলৈ ওলালোঁ এতিয়া আমি যাওঁ আপোনালোকক ৰাস্তাত বাৰু ভিডিঅ' বনালে আপোনালোকক দেখুৱাম দৌৰাদৌৰি হৈছে যিহেতু আপোনালোকক একেবাৰে গৈ ৰাস্তাত লগ পাম যিহেতু গৈয়ে আছোঁ পিকনিক সেইকাৰণে মই বোলো ব্লগ এটাও বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ তেনেহ'লে এনেও দৌৰাদৌৰি হৈছে যাওঁ আপোনালোকক বাৰু লগ পাই আছোঁ আকৌ এয়া আমি ওলালোঁ মই বৃষ্টি আৰু ঈশা কেকেদাৰ লগতে আহিলোঁ একেলগে এয়া মিউজিক ছিষ্টেম লৈ লৈছোঁ কাৰণ পিকনিক বুলি ক'লে মিউজিক ছিষ্টেমটোৱেই মেইন ন আমি গৈ আছোঁ সোণাপুৰৰ ওচৰৰ এটা জেগালৈ মানুহ এগৰাকীৰ প্ৰাইভেট প্লেচ হয় কিন্তু বৰ ধুনীয়া বুলি শুনিছোঁ हेलो दोस्तों वेलकम हेलो दोस्तों আমি আহি আছো পিকনিক কিন্তু জায়গা পোৱা নাই এতিয়া বিচাৰিয়ে আছোঁ জেগা আহিহে পোৱা নাই খালি মনিয়ে ভাল ভাঙিলে দেই ন তা ভাঙা আগত কৈ লৈছে আৰু মোক কি ভাঙিলে টেকেলিটো কৈছে এইটো আমিয়ে ভাঙিব লাগিব কালি খেলিলেও ন আহি পালোঁ পিকনিক প্লেচ আৰু জেগাটো ইমান ধুনীয়া হয় খেতিও কৰিছে ইয়াতে দুটা পুখুৰীও আছে ইফালে খানাৰ ব্যৱস্থা কৰিছে আৰু এয়া চব্জি কটাও হ'ল মই বোলো হেল্প লাগিব নেকি কিবা নেলাগে বোলে আমাৰ ছোৱালীকেইজনীক এনজয় কৰিব দিছে আমিও ভালেই পালোঁ আৰু গুড মৰ্ণিং অংশুৰা গুড মৰ্নিং এই আগতে পানী ড্ৰাম আছে মাথা বিষাই গৈছে ইমান চাউণ্ড হৈছে তো আমাৰ ব্ৰেকফাষ্ট আহি গ'ল ব্ৰেড বাটাৰ ব্ৰেকফাষ্ট আহি গ'ল ডিম বইল মই ভাবিছোঁ হ'লেই নেকি মাংস মাছ ফ্ৰাই মনোজাই পূৰা লাগি গৈছে আৰু হয় নহয় মই পৰিম লাষ্টত ভিডিঅ' কৰোঁতে দেখাততো বৰ ধুনীয়া হৈছে মনোজাৰ হাতৰ ফাৰ্ষ্ট খাম আজি ইফালে আমাৰ ইচ্ছা আৰু কেকেদাৰ ধুনীয়া নাচ মজা প্লেচটো যে ইমান ধুনীয়া লাগিছে তাতে পুখুৰীটোৰ ওপৰতে
দায়িত্ব তাকে দিছো আৰু আমাৰ দিয়া নাই বহুত ভাল ল'ৰা হয় পাবি না পাবি পাবি এইফালে গিৰিয়ে নাচি আছে বেহাৰবাৰ পৰা চাহ দেখিব আমাৰ উকিল মেডাম নতুনকৈ আহিছে এবাৰ আহিলে আৰু ৰাইজৰ বিপুল আমি আকৌ আহিছে তাইক সহায় কৰক তাইক মৰম দিয়ক আমাৰ স্কিবেটাৰ নহয় আপোনাৰ ভ্ৰাম্যমান জগতৰ এজন নাট্যকাৰ আৰু এয়া হাসনা হানা বেলেগৰ কথা ইমান নুশুনিব ধুনীয়া ছোৱালীয়ে কমেণ্ট কৰক ধুনীয়া ছোৱালীয়ে কমেণ্ট কৰক কেকেদা আৰু মোহনে ধুনীয়া এক্টিঙৰ লগতে ধুনীয়া নাচেও দেই পৰিচালক আহিবনে আজি মুখ্য আকৰ্ষণ আমাৰ এয়া ডাইৰেক্টৰ ছাৰ গোটেইবোৰ কাম অকলে কৰি ভাতো চেকিছে এতিয়া থেংক ইউ মনোজ দা ইমান সুধি আছো হেল্প লাগিব নেকি একো হেল্পো নালাগে মনোজ দা গোটেইখিনি কৰিছে এতিয়া আকৌ ভাতো চেকিছে আপোনাৰ জহতে আৰু মনোজ দা অঁ সেইটোতো হয় বাৰু
পাৰ্বিন ইমান দিনৰ মূৰত আহিছে বহুত ভাল লাগিছে অহাৰ কাৰণে বেবীটো থ্যাংক ইউ মই তোমাৰ ইউটিউব ব্লগ চাই থাকো ভাল লাগে বনাই থাকিবা অলপ ৰেগুলাৰ দিবা খালি বেবীটো লৈ নাহিলে যিয়ে নহওক বাৰু ঠিকে আহিলে অকল কষ্ট লৈ অহা নাই চাব যাব লাগিব মোৰ বেবী ঠিকে ঠিকে চাব যাম এদিন থাকিবি অলপ টাইম আছো দে মোৰ কথাটো হ'ল মানে আমি যিয়ে নহওক ভুলে শুদ্ধ মানে চবৰে মাজতে যেনেকে নহওক কষ্ট চবেই কষ্ট মষ্ট কৰি মাজতে ধৰক আজি কিমান বছৰ দেচোন আমি চবেই একেলগে আছো এনেকে বছৰেকত এটা দিনহে পাওঁ ন এনেকে অকণমান চবেই ইটোৱে সিটোক একদম ওচৰৰ পৰা এনেকে পাই পেলাই মানে মোৰ ধৰক যিমান পাৰি বিৰাট মই অকণমান যদি কষ্ট কৰিলে কিবা অকণ হয় হওক বা বচোন মই অকণ আগতে গৈ পেলাই কিবা এটা কৰিব পাৰোঁ যদি কৰোঁ সেই কৰ্ম তেনেকুৱাবিলাক কিবা চবৰ পৰা মানে সেই সাহসটো থাকে কাৰণে ধুনীয়াকৈ বোলো নহয় আজি কাম ভাগো তেনেকৈ কৰি দিওঁ যদি পাৰোঁ কাৰণ 47 হ'ব আৰু এই নেক্সট আহি থকা মে' মাহত 47 বছৰ এনেকৈ যদি আপোনালোকৰ লগত থাকিব পাৰোঁ গতিকে আৰু ধৰক 3 বছৰ হ'লে 50 বছৰ হ'ব এই আপোনালোকৰ নিচিনা সকলোৰে লগত যে এনেকৈ কৰি মেলি থাকি মেলি সকলোৰে আশীৰ্বাদ লৈ থাকিব পাৰিছোঁ আগলৈও এনেকৈ ধৰক যিমান দিন থাকোঁ আমি এনেকৈ যেতিয়ালৈকে থাকোঁ তাৰমানে মানুহ বেহাৰবাৰী আমাৰ বাহিৰেও আমাৰ আন্তৰিক সম্পৰ্ক থাকক চব সকলো মই চিৰিয়েল বুলি কোৱা নাই দেই এই যে আমি এটা পৰিয়াল হৈ আছো এই পৰিয়ালটো একেলগে থাকিলে বেহাৰবাৰী থাকিব ৰেঙনিও থাকিব পৃথিৱী থাকিব অসমো থাকিব চব থাকিব গতিকে আমি গোটেই এই মৰম সকলোৰে থাকক এইখিনি প্ৰাৰ্থনা বোলা 100 টকা আমাৰ থাপনাৰ কাৰণে থাপনাৰ কাৰণে মনোজ দা আকৌ মনোজ দা ধৰো যে আমি সেইটোও ধৰা ধেমালি কৰে কামোৰা থাকে গালি পৰা সেইবিলাক শিকি কিন্তু মই বহুত মটকা পঢ়াইছোঁ শৰ্মাদা আজি আমাৰ মাজত অহা 3 বছৰ হোৱা নাই শৰ্মাদা কিয় ভাল পোৱা নাই আপুনি শৰ্মাত আহে চৰি আপুনি টেকনিচিয়ানলৈ আগবাঢ়িছে দেই এইটো কোনে লৈ লওক মই তামোল পাণ দি সেৱাহে কৰিছোঁ কিয় ভাল পাওঁ নাজানো ওপৰত গান বাজি আছে আমাৰ প্ৰগ্ৰেমত মই নাই চিনেমাত পঠালে মোৰ উশাহে নিশাহে বেহাৰবাৰী হৈ বিয়াল্লিছ প্ৰীতম দা যাওক আমাৰ সীমাবাৰ নতুনকে এটা ভিডিঅ' আহি আছে গানৰ বৰ ধুনীয়া আপোনাক সকলোৱে চাব আমাৰ ব্যস্ত নেমু কাটি আছো পিকনিকত ৰিমজিমে কৈছে মোৰ এটা নতুন গান আহি আছে আচলতে ভিডিঅ' মানে বৰ ধুনীয়া গাইছে থেংক ইউ আচলতে ৰাফ ট্ৰেকটো শুনাইছো ইহঁতক মানে একদম ফাইনেলি মই 10 তাৰিখে ৰিলিজ দিম গানটো সৰুকে এতিয়া মানে সাধাৰণ ভিডিঅ' এটা কৰি থৈছো আপোনালোকে সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো আৰু ভাল হৈছে বুলি সকলোৱে কৈছে আপোনালোকে আদৰি ল'ব দেই সকলোৱে চাব দেই পৰহি ৰিলিজ পাব এয়া আমাৰ মৰমৰ দ্বীপ মানে মোহন আমাৰ চবৰে মৰমৰ আৰু আমাৰ মৰমৰ ৰিমজিম আৰু তাই বহুত আগৰ পৰা চিনাকি তাই বেহাৰবাৰীত পিছত আহিছে বহুত মানে চিৰিয়েল কৰি পেলাই তাই বেহাৰবাৰীত আহিছে কিন্তু তাই ইমান মৰমৰ মানে সকলোকে সিমান মৰম কৰে আৰু তাইক মানে আমি তাইৰ লগত বহুত ধেমালি কৰি থাকোঁ আৰু তাৰ মাজতে আপোনালোকে জানে তাই এতিয়া মাতৃ তাৰপিছত তাই যিটো মেইনটেইন কৰিছে তাৰপিছত তাই বেহাৰবাৰী কৰা নাই আৰু ৰাইজৰ বিপুলবিত আকৌ উভতি আহিছে আৰু এতিয়া তাইক আপোনালোকে আকৌ মৰম কৰক আকৌ শুভেচ্ছা দিয়ক তাই যাতে আকৌ অভিনয় জগতে আকৌ মানে আগবাঢ়ি যাব পাৰে যাতে ফেমিলিটো প্ৰব্লেম নোহোৱাকৈ ফেমিলি প্ৰব্লেম বুলি কিয় কৈছোঁ মানে যিটো মানে তোমাৰ এতিয়া বাচ্ছা হ'ল ন বাচ্ছাটো আমাৰ বেহাৰবাৰীৰ এতিয়া শিশু শিল্পী আহি গ'ল আমাৰ মাজত সদায় ভাল লাগে ভালে থাকা
তাইক আশীৰ্বাদ কৰিব। থেংক ইউ। পিকনিক গৈ খুব ভাল লাগিলে আৰু আপোনালোকেও জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ ওচৰলৈ যায়। তেনেহ'লে আজিলৈ ইমানেই, পিছত আকৌ এটা নতুন ব্লগ লৈ আহিম। বাই বাই।